কিহে স্বপ্ন মাৰে এই মোগল মাখাই স্বপ্ন মাৰি থাকে সদায় সদায়। এই মামা মামা কেনাপতি গোটাই লৈ মামা নোট থাকি চালা মুঠতে মাৰা হৈছি হাই খালি থু গাগাৰ মাৰে স্বপ্ন মাৰে মুঠতে আগবে নৰি নোট থাকি মামা নাগে এন্দো খালি শেষ কৰি মাজি এন্দো কেৱা নাই এন্দে স্বপ্ন মাৰি মোগলে মোক শেষ কৰিলে। ভাগিনী বা কিয় মাতছি এতিয়া মোৰ অলপ ভয় লাগিছিল। তাকেতো আমাৰো ভয় লাগে। আমাৰো ভয় লাগিছে। তোমালোকক ভয় নকৰিবচোন আহাচোন। নাই কি নৈৰা তিৰিৰ দৰে আহিছা সোনকালে ভাগিন কিয় মাতছিলা আমাক? ইয়াতে এই মোগল গিলাৰ কাৰণে হাগবে মুঠপে আহবে নৰা আছে গম পাইছা নাই? হয় ভাগিন। হয় ভাগিন মানে কাম নাই গম পাইছা নাই? ইয়াতে মোগল গিলাৰ কাৰণে হাগবে মুঠপে আহিবে নৰা আছে। এতিয়া মুঠি চব পকা স্বপ্ন মাৰছি বাটলি গুটো মাৰে মাজে মাজে গম পাইছা নাই? এতিয়াতে বেলেগ একো কৰিব নাই ঘৰ এটা বান্ধিব লাগিব সোনকালে অতি শীঘ্ৰে ঘৰ বান্ধিব লাগিব। ভাগিন তুমি আদেশ দিলে আমি কাম কৰিম না। মামা এই আধা ঘণ্টা শূন্য দিতো আজি ৰাতি এটা হেৰি ঘৰ বান্ধিব লাগিব গম পাইছা নাই? হ'ব ভাগিন। হ'ব ভাগিন মাৰি মাৰি কাম নাই গম পাইছা নাই? ঘৰ বান্ধিব লাগিব আজি। হ'ব ভাগিন তোমাৰ আদেশ মতে চব কাম কৰিম। শূন্য আহা। মামাই যদি আজি ঘৰ বান্ধিব নৰে এক আজি উল্ল কৰি মই সঁচা কথা কৈছো। এনে ভাই এই মোগল গিলা যুদ্ধ লাগব থাকে মূৰ্খ চৰৰ দৰে এনক খালি মোৰে সোণৰ অসমখান লাগে এনক চেছ কৰিম আজি যেন ঘৰ বান্ধা হয় যুদ্ধৰ আগে আজি দিমেই মই যুদ্ধৰ আদেশ মোগলক আজি কচু কাটা দিম এনক চেছ কৰি দিম। মোৰো এই সেনাপতি মাখা এই সৈন্য খান্য মাখা মামাৰ লগত চব খাই লৈ তাগৰা হৈ থাকে গাহৰি মাখাৰ দৰে পতি থাকে তাতে এনক ফিনিছ কৰি দিম আজি মামাকতো চেছে কৰিম আগে মামাকে চেছ কৰিম আজি ঘৰ বান্ধা ন। সেনাপতিসকল কি বুলি কয় অসমখন আমাৰ হাতত নাহিব নেকি? থু গাগাৰো মাৰি আছো পাত্তাই পোৱা নাই দেখোন। হু মাৰো পিটো মাৰো হয় নে নহয়? পাথাৰো মাৰো ইকেট টুকুৰো মাৰো এইটো বাটলি গুটিটো মাৰো বয়া বস্তু আছে নেকি? কিবা এটা কাম কৰিব লাগিব আৰু যেতিয়া গেলে এই অসমখন আমাৰ হাতত নাহে মই এই ৰঙা পেণ্টটো নফলকাওৱে গম পাইছে নাই? লাগে এইটো পচি যাব তথাপি মই নফলকাও আৰু সোমাই যাব লাগিব আৰু যুদ্ধটো ডাইৰেক্ট কৰিব লাগিব। এই মূৰ্কিয়া যোৱা থকা এটা তাৰমানে মূৰ্খ এটা আছে বোলে লাচিত নে বাচিত শুনছো নাম শুনছো আমাৰ ডেঞ্জাৰ এই ডেঞ্জাৰ এই এখন দেখা নাই এই মাৰিম তাক এই গম পাইছে নে নাই? এই আমি যোগাৰ কৰো অলপমান। বান্ধা 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 এই গধূল হবাৰ হল হাতেদি বান্ধিছ কদা খান অলখীয়া ল কদা চদা ল এইটো ল এই গধূল হবাৰ হলেই হ'ব দিয়া হে বাদ দিয়া। সেই মহাৰাজ তাৰ গড়টো বান্ধো নেকি যেতিয়া তেতিয়া যুদ্ধৰ ঘোষণা হৈ যাব পাৰে। হে বাদ দিয়া হে ভাগিনৰ কথা ভাগিনৰ ইয়াতে মহৰা ঘুমাই থাকিব আমি ইয়াতে গড় বান্ধি থাকিম। ব'লা ওপৰত যাওঁ অলপ খাই লওঁ অলপ চাদা খাই লওঁ। ৰাতিয়ে যাওঁতে খাব নাপাব। এই মামাৰ বা কাম কৰা হ'ল নে নাই? এই ঘোঁৰাটো জোৰত নাযায় কি এনে ঘুমাই আছে মামা ভাগিন বহা এই উঠছোন ভাগিন আছি কি মামা তোক মই কি কৈছিলো এই ঘৰ বান্ধা দিছিলো নাই? ভাগিন বান্ধি আছিলো আমি বান্ধি দিছিলো খাইলে হুষ্ট পুষ্ট হৈছে এতিয়ালৈকে আগটাফিলে ঘৰ বান্ধা নাই হা এই হব এই মামা দেখতকে মোমাই ডাঙৰ নহয় যা মামা দেখতকে মোমাই ডাঙৰ নহয় যা এই নিজৰ মিমিয়াকো কান্দি কাটি গেছে তাৰ কৰি ঘৰ বান্ধো। আমাক বা কি কৰে মহাৰাজ উঠক পোহৰ হ'ল ঘৰ বান্ধা হ'ল আমাৰ। হ'ল নেকি ঘৰ বান্ধা?
বলতে যুদ্ধৰ কাৰণে মানুহগিলে পোকা পিপৰা আদি আহিছে গম পাইছা নে নাই আৰু তহঁতে যাবা নালাগে মই আকলাই যাম আকলাই হেন্দক কচু কাটা দিম অসমীয়া তেজ আছে মোৰ তাত অসমীয়া মই আৰু এটা কথা চিলা পৰ্বতৰ ওপৰত মোৰ এক টুকুৰা মাটি আছে যদি মই মৰো তাতেই মোৰ খোৱাটো জ্বলাবি হ'ব মহাৰাজ বল বল আমি যাওঁ গৰবান দিছিয়াই মোগলে কেতিয়াই বান্ধিলে কুচু মাৰিব নোৱাৰিম নেকি না এটাই পৰে দেখোন নাই অলপ পিট মাৰি যাওঁ নেকি অলপ নাচে নাচে নাচে